Hey, what's up guys? This is Nitul. So guys, can I say আপোনালোক সকলে ভালে আছে তো এই বাকচত দেখিছেনে সকলো মাল ভৰাইছোঁ মই কাৰণটো হ'ল গাইজ কাৰণটো হ'ল আজি মই গাঁৱত যাওঁ ভাগিনটো বহুত মনত পৰি আছে তো কালি ভাবিলোঁ আৰু তাতে মোৰ কিছুমান লগৰ ল'ৰা আছে দাদাও আছে সিহঁতেও কৈ আছে টেটু বনাম বহুত আগৰ পৰাই মই যেতিয়াই যাওঁ টেটু বাকোঁ টেটুটো কিয় নানিলা টেটু কিট কিয় নানিলা বাৰে বাৰে সেইটোৱে প্ৰশ্ন বাৰে বাৰে সেইটো প্ৰশ্ন বাদ আজি ফাইনেলি সিহঁতক বনাই দিম মোৰ দাদা আৰু মোৰ ফ্ৰেণ্ড আছে বনাই দিম সৰু মৰা জাগা দেখা পালে ভাল ভাল জাগা দেখা পালে আপোনালোকক দেখাই থাকিম স্কিপ নকৰাকৈ চাই থাকক বহুত আজি ভিডিঅ'টো ব্লগ টাইপ হ'ব আৰু তাতে যাই কিনে মই টেটু বনাম আউট অফ কণ্ট্ৰল চ' গাইজ আউট অফ কণ্ট্ৰল আজি পূৰা আউট অফ কণ্ট্ৰল হৈ আছে মই আজি আৰু পূৰা এক্সাইটেড হৈ আছোঁ গাঁৱত যাবৰ কাৰণে গা ধুই আহিলোঁ এতিয়া গাইজ এতিয়া কাপোৰ চাপোৰ পিন্ধো লং পেণ্ট পিন্ধিম আৰু ওলাই যাওঁ আৰু লাহে লাহে কৰি আৰু আজি প্লাছ ছেটাৰডে হয়তো গাড়ী চাড়ী ভালদৰে চলিছে নে নাই চাব লাগিব ভালদৰে জানে আৰু লকডাউন ছেটাৰডে আৰু ছানডে যদি খোলা আছে ভালে গা ধুই ল দে গা ধু বান্ধ ঢাল ল এইটো খৰিটোক আহিলে আৰু জোকাম গম পাইছা এইটো খৰিটোক আহিলে আৰু একবাৰ জোকাম হা টেষ্ট কৰিম পুৰা এখন নতুন গাইছে বহি দে কিয় নহয় গৌতম মায়েকেও কৈছে আপুনিও কৈছে এনেকে হলে কেনেকে হ'ব আপোনালোকৰ গাঁৱত দুজন মহিলা মন্টু দা ইমান মানে আজি আপুনি নালাগে দিয়ক সি কালি ৰাতিপুৱা যাবগৈ এতিয়া কৃষ্ণ বনাব ওলাইছে কৃষ্ণৰ পিছতে আকৌ মোৰ আঁকি লোৱা মানুহটো মোৰ এতিয়া বনাব পৰা নাই টাইম নহ'বগৈ চাগে টাইমে নহ'বগৈ নেকি এইবিলাক চব এতিয়া জাষ্ট বনাই লৈছোঁ সেইকাৰণে মিলাব লাগিব মজা দেখিছা পিছৰ
টেটু সম্পূৰ্ণ হৈ গ'ল। এতিয়া মই দাদা এজনৰ টেটু বনাই আছোঁ। বন্ধুসকল, মই ভিডিঅ'টো ইমান সম্পূৰ্ণ ডিটেইলিঙত ভিডিঅ'টো শ্বুট কৰিব পৰা নাই, তাৰ কাৰণে ক্ষমা খুজিছোঁ। কাৰণ মোৰ হাতত সময়ৰ বহুত নাটনি। মই কালি ৰাতিপুৱা মৰ্ণিং উঠিয়ে 4:30-5টামান বজাত উঠিয়ে মই গুৱাহাটীলৈ যাব লাগিব, কাৰণ মই ডিউটি কৰিব লাগিব কালি। এতিয়া 2-3টামান টেটু বনাম, তাৰ পৰা ষ্টপ কৰিম ভিডিঅ'টো। আৰু শেষলৈ চাই থাকিব। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিব। গাঁৱৰ পৰিৱেশ দেখাম আৰু আপোনালোকক। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব, ভাল লাগিব মোকো। তো স্কিপ নকৰাকৈ চাই থাকক। দেখাব এতিয়া নহয়, সৰু পোৱালিক বেজি দিলে কেনেকুৱা লাগে। এই হাত আজি তোমাৰ The next day later. এইটো মোৰ ভাগিন হয়। মোৰ ভাগিনটোৰ বাবে প্লিজ এটা লাইক কৰি দিবা বন্ধুসকল। আৰু মোৰ ফেমিলিক দেখাব পৰা নাই, তাৰ কাৰণে চৰি। গুড মৰ্ণিং গাইজ। আজি 14 তাৰিখ আৰু সোমবাৰ হয়, সেইকাৰণে মই ৰাতিপুৱাই 5টা বজাত উঠি কিনে এতিয়া আহি আছোঁ। অলপ আগত মই বাছত উঠিম, তাৰ পৰা গুৱাহাটীলৈ চিধা যাম। আৰু গুৱাহাটীত মোৰ ষ্টাফ এজনে, মোৰ কোম্পানীৰ ষ্টাফ এজনে কৈ আছে টেটু মেচিনটো লৈ আনিবা, মই টেটু বনাম। তো মই মেচিনটো লৈ যাই আছোঁ এতিয়া, আৰু কোম্পানীত যাই বনাই দিম। এজন মোৰ দাদা হয়, দাদাক বনাই দিম। তো ভিডিঅ'টো চাই থাকক। क्या फ्रेश হাৱা হে গাইজ। প্লেচবোৰ চাই, জাগাডোখৰ এইবিলাক চাই কেনে লাগিছে প্লিজ কমেণ্টত জনাব। আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এটা গুৱাহাটী যাই কিনে টেটু বনাম। চ' গাইজ, ভিডিঅ'টো এইখিনিতে এণ্ডিং মানে শেষ কৰিম বুলি ভাবিছোঁ। আৰু গাঁৱৰ পৰিৱেশটো ইমান দেখাব নোৱাৰিলোঁ। এইটো মোৰ লগতে বেয়া ফানি কৰি থাকে। এতিয়া ডিউটিত আছোঁ বৰ্তমান গাইজ। ইমান ভালকৈ দেখাব নোৱাৰিলোঁ। আৰু ভাগিনটোক দেখাইছোঁ। আৰু মোৰ বাইদেউক আপোনালোকক দেখাব নোৱাৰিলোঁ। সি ভিডিঅ'ত আহিব লাজ কৰে। তাৰ বাইদেউৰ, মোৰ ফেমিলিৰ ওপৰত এটা টেটু বনাইছিলোঁ মোৰ বাইদেউক। লিংক ডিছক্ৰিপশ্যনত দি দিম, আপুনি চেক কৰি কিনে চাই লওক। তেতিয়া আপুনি বাইদেউ, মোৰ ভাগিন সকলোকে দেখা পাব। আৰু সেইটো মোৰ ফ্ৰেণ্ড দেই, এইটো কামৰ মোৰ পুৰা বেষ্ট ফ্ৰেণ্ড। আৰু কিবা ক'বা নেকি তুমি দোষ? মই কি ক'ম মানে, মই আপোনালোকক এটাই অনুৰোধ কৰিছোঁ, এই ল'ৰাজনে বহুত কষ্ট কৰে, কামো কৰে আমাৰ লগত, বা সময় পালে টেটুও বনায় আৰু ভিডিঅ'বিলাক সি দি থাকে ইউটিউবত। গতিকে যিসকলে ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সেইসকলে অতি সোনকালে ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেলকনটো দবাই দিয়ক, যাতে ই আমাৰ অকণমান জনপ্ৰিয় হৈ উঠে আৰু।
থেংক ইউ ধন্যবাদ তো গাইজ কৰি দিয়ক আৰু নিজৰ ভাই বুলি তো ভিডিঅ'টো এইখিনিতে শেষ কৰিম আৰু মই এতিয়া ডিউটিত আছোঁ এতিয়া ইমান মই কামৰ জেগাটো মই ইয়াতে মোবাইল এলাউড নাই চ' যেন তেন মোবাইলটো লৈ কিনে কৰি আছোঁ আৰু তো বাই বাই গাইজ আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ বাই বাই ফ্ৰেণ্ড জয় অসম